গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। বৰ্তমান আমাৰো ভালে, বহুত দিন ভিডিঅ' দিয়া হোৱাও নাই, মানে সময়ে নিমিলেগৈ। জল্দিকৈ উঠি কাম বন কৰি আজৰি হৈ কামত গুচি যাওঁ, আকৌ ৰাতি আহি পোৱা দেৰি হয়, ভাত পানী বনাই খাই মেলি শুই থাকোঁ। ভাগৰ লাগে, যিহেতু আগৰ এটা ভিডিঅ'ত আপোনালোকক মই কৈছোঁ আজি যিহেতু ছানডে ডিউটি নাই, সেইকাৰণে আজি ৰুমতে আছোঁ যিহেতু আজি দিনটো ফ্ৰী আৰু আজি ডিউটি অফ পাই পুৰা চকু ফুলি আছে, দেখিছে নাই? এনেই আনদিনা ইমান দেৰিলৈকে শুবলৈ নাপাওঁ, 7টামানত উঠিয়ে যাব লাগে, কাৰণ কাম বন যিহেতু থাকে আৰু ঘৰত থাকিলেতো মায়ে কৰি দিয়ে, এতিয়াতো ইয়াত নিজে কৰিবলগীয়া হৈছে। আজি একদম ঘৰত খোৱা নিচিনা লাগি গৈছে, তাকে ভাবিলোঁ বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই, আপোনালোকলৈ বুলি ভিডিঅ' এটাকে দিওঁ। আপোনালোকেতো নহ'লে মোক পাহৰি যাব ন, যিকেইজনে ভিডিঅ' চাই আৰু চবেইতো নাচায়, মাজে মাজে দিওঁ আৰু কেতিয়াবা সময় সুবিধা মিলাই, নহ'লেনো দিবলৈতো মনেই যায়, কিন্তু সময় নহয় যিহেতু কিনো কৰিম। কাম বহুত বেছি আছে, কাপোৰ ধুবলৈ আছে, ভাত বনাবলৈ আছে, ৰুমটো অকণমান চাফা কৰিবলৈ আছে। তেনেহ'লে দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলো দেখাই থাকিম আৰু আপোনালোকে যদি ভাল পায় ভিডিঅ'টো চাব। মাতটো অকণমান ভাগি আছে যিহেতু চৰ্দি হৈ আছে, মোৰ মাতটো ইগন'ৰ কৰিব। এতিয়া অকণমান ওপৰতে বহি আছোঁ, ৰ'দ লৈ বহি আছোঁ, পিঠিত চাকচাকাই গৈছে ৰ'দে, নাই হ'লেও অকণমান ৰ'দ লৈ বহি আছোঁ, ঠাণ্ডা লাগে ৰুমত। তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব, দিনটো কি কৰোঁ কি নকৰোঁ সকলো দেখাবলৈ চেষ্টা কৰিম। চকুকেইটা দেখিছা নাই? একদম মোৰ দাঁতৰ চকুৰ নিচিনা হৈ আছে ফুলি। বৰ বিশেষ কথা কৈ নাথাকোঁ তেতিয়াহ'লে। কাপোৰবিলাক ধুই বাহিৰতে মেলি দিছোঁ আৰু গা চা ধোৱা নাই অৱশ্যে, কাপোৰখিনিহে ধুইছোঁ। লগৰ দুজনী আহিছে, বোলো আপোনালোককো অকণমান দেখাওঁ সিহঁতক, তেনেহ'লে চাই লওক। গা চা ধুব নাপাওঁতে সিহঁতি আহি গ'ল, যিহেতু আকৌ চাহ খাবলৈ গাখীৰ চাখীৰ আনিব গ'লোঁ, সেইকাৰণে গা চা ধুবলৈ হোৱাই নাই আৰু। কিমান কাপোৰ ধুইছোঁ দেখাইছোঁ আপোনালোকৰ আৰু লগৰকেইজনীকো লগতে দেখাওঁ। গোটেইবিলাক কাপোৰ আৰু এইফালে এগৰাকী বহি আছে, কিবা এটা ক, মাস্ক পিন্ধি আছে, একো নাইতো, কোনেও চিনি নাপায় কোনবা হয় বোলে। এগৰাকী সেয়া ভিডিঅ' বনোৱাত ব্যস্ত, ইহঁতক একো চাহ তাহ গুলিয়াই দিছোঁ, সন্ধ্যাকো দেখাই দিছোঁ, চাহখিনিও দেখাই দিছোঁ তহঁতক কেনেকৈ দিছোঁ। তই মাস্কখন খোল আকৌ। শান্তি বাইদেউ, শান্তি, সন্ধ্যা এই মোবাইল মে বিজি, হাই বাই চব দিছে। তেনেহ'লে আমি চাহ তাহ খাই বৈ লওঁ আৰু পাঁচটা বান্ধি আহিছোঁ আৰু ভাত খাবলৈ। আমাৰ ইয়াত ভাত খাব হৈ গ'ল, দেখাই পোৱা নাই কি দেখাই আছে, খাবলৈ বাৰু কি হ'ল সন্ধ্যা? কিবা হাঁচি কি মোৰ ইউটিউব না য'ত যাব, ইউটিউবতো যাব, ফেচবুকতো যাব। ইহঁতি একো বনাবই নিদিলে, ইমান লৰালৰি কৰিলে, একো বনোৱা নহ'লেই। কি বনাইছোঁ তাকে দেখাওঁ আৰু, বাচন চাচন নাই যিহেতু এনেকৈ এডজাষ্ট কৰিছোঁ আৰু। ভাত হৈ গ'ল, এইফালে দালি চব্জি চালাড, এয়া মোৰ এইফালে বা, এইফালে এয়া সন্ধ্যা, শান্তি, কিয়া হোৱা তুম লোগোं ने মুখ কিয় চুপা দিয়া। ইহঁতি লাজ কৰিছে কাৰণে মই বেছিকৈ ভিডিঅ' চিডিঅ' কৰি নাথাকোঁ। এজনী আকৌ অসমীয়া বুজি নাপায় দেই। ভাত পানী খাই এয়া ওপৰতে অকণ ৰৈছোঁহি আৰু, এক দেখিছে নাই বাৰু অসমৰে হয়, অসমীয়া বুজি পায়, ইগৰাকীয়েতো অসমীয়া বুজিয়ে নাপায়। এতিয়া সিহঁতক অকণমান আগবঢ়াই থৈ আহিমগৈ আৰু ভিডিঅ'টো ইমান বৰ বিশেষ দীঘলীয়া কৰি নাথাকোঁ, নহ'লে আকৌ আপোনালোকে চাই ভাল নাপাব নহয়। বহুত বেছি ৰ'দ, এয়া আমি চাহতে ৰৈ আছোঁ আৰু। আপোনালোকে পিছে ভাত পানী খালে নাই? যদিও খোৱা নাই খাই বৈ লওক, আমাৰ ভাত পানী খাই মেলি আজৰি আৰু। চুলি শুকুৱাও হৈছে, অকণমান ৰোৱাও হৈছে। এতিয়া আহিছোঁ ইহঁতক থ'বলৈ, ইমান ক'লোঁ অলপ দেৰিকৈ যাবলৈ, নাই নুশুনিলে, আহি আছে আৰু মাস্ক চাস্ক লগাই। এইগৰাকীয়ে মাস্ক লগাই লৈছে দেই, ক'লা হ'ব বুলি, বগা মানুহ যে আমাৰ কি আৰু, আমি ক'লা মলা মানুহ এনেকৈয়ে ঠিকে আছোঁ। এয়া দেখিছে নাই, এগৰাকীয়ে সেয়া হাফ পেণ্ট পিন্ধি আহিছে, দুগৰাকীয়ে মাস্ক, মই এনেকৈ আৰু। তেতিয়াহ'লে খুলি দিছ নেকি? অঁ খুলি দিছে বাৰু মাস্কখন দেই।
তেনেহ'লে ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া কৰি নাথাকোঁ, ইহঁতক অকণমান আগবঢ়াই দিওঁ আৰু আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।